हेलो फ्रेंड्स स्वागतम जनाइছোঁ आमार এই ইউটিউব চেনেললৈ। আজি মই এইটো বিষয়ত জনাব চেষ্টা কৰিম যে আপোনালোকে মোবাইল ফ্ৰেম কেনেকৈ ডাউনলোড কৰিব। তো আপোনালোকে নাজানে যদি ভিডিঅ'টো প্ৰথমৰ পৰা শেষ পৰ্যন্ত চাই থাকক। চাওক, মোবাইল ফ্ৰেম ডাউনলোড কৰাৰ জন্য আপোনালোকে প্ৰথমে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত সাৰ্চ বাৰত সাৰ্চ কৰিব मोबाइल MOBILE मोबाइल फ्रेम FRAME फ्रेम PNG डाउनलोड। ठीक है, डाउनलोड सार्च करार पिছত ইয়াত চাব পাৰিছে বহুতো ধৰণৰ PNG আহি গৈছে। ইয়াৰ পৰা আপোনালোকে ফটোটোত ক্লিক কৰি যোন PNG-টো আপোনালোকে ডাউনলোড কৰিব মন যায় তাত জোৰকে টিপি দিব। টিপি দিয়াৰ পিছত ইয়াত চাব পাৰিছে ডাউনলোড ইমেজ, ইয়াত দবাই আপোনালোকে PNG-টো ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, তো আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ, তেতিয়ালৈ বাই।